Hello friends, welcome back to my kitchen channel. আজি মই মোৰ কিচেনত আপোনালোকৰ কাৰণে লৈ আহিছো পনীৰ চিলি ৰেচিপি। গতিকে আহক আমি বনোৱা ষ্টাৰ্ট কৰো। ফ্ৰেণ্ডছ সকল পনীৰ চিলি বনাবৰ কাৰণে আমাক লাগিব এক পিচ কৈ কাটি লোৱা পনীৰ আৰু এটা কাটি লোৱা ক্যাপসিকাম, দুটা সৰু সাইজৰ পিয়াজ এইটো সাইজত কাটি লৈছো, ময়দা অলপ, কৰ্ণফ্লাৱাৰ, গাজৰ, দুটা জলকীয়া আৰু ইয়াৰ সৰু সৰুকৈ কাটি লোৱা ৰসুন, আদা ৰসুনৰ পেষ্ট এচামুচ, জালুকৰ গুড়ি, ৰেড চিলি পাউডাৰ, নিমখ, টমেটো সস লৈছো ইয়া 2 চামুচ ডাঙৰ টেবুল চামুচেৰে, আৰু আমাক লাগিব অলপমান সয়া সস আৰু অলপমান ভিনেগাৰ। এইসকল এতিয়া আমি এই ময়দাখিনি আৰু অলপমান কৰ্ণফ্লাৱাৰ মিক্স কৰি লম। ইয়াত অলপমান নিমখ, চিলি পাউডাৰ, অলপমান জালুকৰ গুড়ি আৰু এই আদা নহৰুৰ পেষ্টখিনি দি এইখিনি মিক্স কৰি লম। এইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব। এয়া দেখিছে অলপ পাতলাকৈ আমি এইখিনি পেষ্টখিনি বনাই ল'ব লাগিব। এতিয়া ইয়াত আমি এই পনীৰখিনি দি দিম। আৰু ইয়াত ভালদৰে মিক্স কৰি ইয়াৰ পনীৰ পিচ এনেদৰে ভালদৰে কোটিং দি ল'ব এনেকৈ। এয়া আমি কেৰাহীত অলপ তেল গৰম কৰি লৈছোঁ। এতিয়া ইয়াত আমি প্ৰথমে পনীৰখিনি ফ্ৰাই কৰি ল'ম। পনীৰখিনি ব্ৰাউন কালাৰ নোহোৱালৈকে ফ্ৰাই কৰিব। এই আমাৰ পনীৰখিনি ইতিমধ্যে ফ্ৰাই হ'ল। এতিয়া এইখিনি আমি কাঢ়ি ল'ম। এতিয়া আমি ফ্ৰাই কৰি লোৱা পনীৰখিনি সাইড কৰি থৈ লওঁ। এতিয়া আমি কেৰাহীখন পাতি লৈছোঁ। পিছত ইয়াত অলপমান অইল দিম। এয়া ইতিমধ্যে আমাৰ তেলখিনি এয়া গৰম তেলত আমি প্ৰথমতে নহৰুখিনি দি লৈছোঁ। এতিয়া দিম এই জলকীয়াকেইটা, তাৰপিছত দিম আমি গাজৰ কেইডোখৰ, তাৰপিছত আমি দিম এই ক্যাপসিকামখিনি। ক্যাপসিকাম দিয়াৰ পিছত আমি দিম পিঁয়াজখিনি। এতিয়া এইখিনি আমি ভালদৰে মিক্স কৰি লৰাই দিম।
এতিয়া ইয়াৰ ওপৰত আমি এই থাকি যোৱা জালুকৰ গুড়িকণ, অলপমান চিলি পাউডাৰ, অকণমান নিমখ আমি ভালদৰে লৰাই দিওঁ। নিমখটো বৰ বেছি নিদিব, কাৰণ আমি যিহেতু চচ দিম ইয়াত, চচত অলৰেডি নিমখ থাকেই, গতিকে ইয়াত অলপমান কমকৈ নিমখ দিব। সখীসকল, এটা কথা মন কৰিব যে এইখিনি বেছিকৈ সিজিব নিদিব। এতিয়া ইয়াত আমি টমেটো চচ দিছোঁ আৰু অলপমান চয়া চচ, বৰ বেছি নিদিব, অলপ দিব। অকণমান ভিনেগাৰ। এতিয়া এইখিনি আমি ভালদৰে মিক্স কৰিম। এইটো এইখিনি সিজিব দিম। এতিয়া আমি এই বাকী থকা কৰ্ণফ্লাৱাৰখিনি পানীত মিক্স কৰি ল'ম। ভালদৰে মিক্স কৰি ল'ব এইখিনি পানীৰ সৈতে। এতিয়া আমি এইখিনি এড দি দিম। আৰু 2 মিনিট সিজিব দিম এনেকৈ। সখীসকল, আপোনালোকে এই চব্জিখিনি বনাওঁতে এটা কথা মন কৰিব যে গেছটো সদায় মিডিয়াম ফ্লেমত ৰাখিব। ইতিমধ্যে এইখিনি উতল আহিছে। এতিয়া আমি ফ্ৰাই কৰি থোৱা পনীৰখিনি দি দিম আৰু ভালদৰে মিক্স কৰিম ইয়াৰ লগত। এতিয়া আমি এইখিনি 3 মিনিট সময়ৰ কাৰণে ঢাকোন মাৰি সিজিব দিম। গেছটো মিডিয়াম ফ্লেমত ৰাখিছোঁ। এয়া ইতিমধ্যে আমাৰ পনীৰ চিলি হৈ গৈছে। এতিয়া আমি এইটো গেছটো অফ কৰি এইখিনি কাঢ়ি ল'ম। এয়া পনীৰ চব্জি আমাৰ খাবৰ কাৰণে ৰেডি হৈ গ'ল। সখীসকল, আপোনালোকে আজি মোৰ এই ভিডিঅ'টি চাই কেনে পালে কমেণ্টৰ জৰিয়তে নিশ্চয় জনাব আৰু আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰিব। আৰু প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে ওচৰতে থকা বেল আইকনটো দবাই দিব, যাতে আহিব লগা ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। গতিকে আজিলৈ আহোঁ। নমস্কাৰ।